আৰম্ভ কৰোঁ। নমস্কাৰ শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল, মই জ্ঞানশ্ৰী বৰা আৰু মোৰ লগত আছে ৰাইজৰ দলৰ মুখপাত্ৰ তথা জাতীয় যুৱ বাহিনীৰ সদস্য অংকুমান বৰদলৈ আৰু মৃণাল বৰা। আমি আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেল সম্বোধন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে মই সংবাদমেলটোৰ সম্পৰ্কে আপোনালোকক জনাব বিচাৰিছোঁ। আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিছুদিন ধৰি প্ৰটেষ্ট কৰি আছিলে, আপোনালোক সকলোৱে দেখিছে, আমি সকলোৱে দেখা পাইছোঁ। এই বিষয়টোতে আজি আমি সংবাদমেলখন সম্বোধন কৰিবলৈ আগবাঢ়িছোঁ। ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় ধ্বংসৰ ষড়যন্ত্ৰত নামিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আজি আমি দেখিছোঁ যে বিশ্ববিদ্যালয়খনত যি আচলতে পাঠদান চলিছে, এই পাঠদানৰ বাবে যি 5 year ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম আনুষ্ঠানিকভাৱে 2023 চনত ঘোষণা কৰা হৈছিল, আৰম্ভ কৰা হৈছিল, তাৰ বাবে কোনো স্থায়ী শিক্ষক অনুদান আন্তঃগাঁথনি নাই আৰু এই স্থায়ী শিক্ষক অনুদান আৰু আন্তঃগাঁথনি অবিহনে নতুন শিক্ষানীতি বলবৎ কৰাৰ ফলত আজি শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি এটাৰ সৃষ্টি হৈছে। সন্মানীয় ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় অসমৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ। এটা সময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰসংগত কৈছিল যে জিলিকাব লুইতৰে পাৰ, য'ৰ পৰা যুৱ প্ৰজন্মই লুইতৰ পাৰ জিলিকাম বুলি নতুন জীৱনৰ সপোন দেখে, নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিম বুলি, নিজৰ ভৱিষ্যতে একোজন ভাল মানৱ সম্পদ হৈ উঠিম বুলি সপোন দেখে, সেই সপোনবোৰ আজি বৰ্তমান হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি নীতি, তাৎক্ষণিকভাৱে ৰাতি সপোনত দেখি পিছদিনাই কিবা এটা কাৰ্যকৰী কৰি দিয়াৰ তেখেতৰ যি কাম কাজবোৰ আছে, এই কাম কাজবোৰৰ বাবে তেওঁলোকৰ সপোনবোৰ ধূলিসাৎ হ'বলৈ আৰম্ভ হৈছে। হিমন্ত বিশ্ব শৰ্মাদেৱে কেন্দ্ৰ চৰকাৰক আচলতে তেল মাৰিবলৈ গৈ কেন্দ্ৰ চৰকাৰৰ যিকোনো নীতিকেই প্ৰথম ময়ে কাৰ্যকৰী কৰিছোঁ নিচিনা এটা ধাৰণা দিবলৈ গৈয়ে আমাৰ অসমত জোৰ জবৰদস্তিকৈ এক প্ৰকাৰ দাবী ধমকিৰে NEP ইমপ্লিমেণ্ট কৰিছিল। সেই একেদৰেই গুৱাহাটী বিশ্ববিদ্যালয়কো যি 5 years মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম আছে, তেওঁলোকৰ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম, এয়া এটা ধমকিৰ জৰিয়তে আৰম্ভ কৰিবলৈ বাধ্য হৈছিল বিশ্ববিদ্যালয়। একেদৰে আমাৰ কলেজসমূহতো যি আচলতে ডিগ্ৰী কোৰ্চ আছে, 4 years আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম আছে, এই কোৰ্চসমূহো হিমন্ত বিশ্ব শৰ্মাদেৱৰ তাৎক্ষণিকভাৱে চিন্তাৰ বলবৎ কাৰ্যসূচীয়ে চলি আছে, য'ত এতিয়ালৈকে সেই কোৰ্চসমূহ বলবৎ কৰিবৰ বাবে নাই কোনো অনুদান দিছে, না কোনো আন্তঃগাঁথনিৰ পৰিকল্পনা হ'ল, না ছেমিষ্টাৰসমূহ কোৰ্চসমূহ কিদৰে আগবঢ়াই লৈ যোৱা যাব তাক লৈ পৰিকল্পনা হ'ল। মাথো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ ফলত আজি সমগ্ৰ উচ্চ শিক্ষাৰ খণ্ডটোতে এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাত্ৰ ছাত্ৰীসকলে অতি দুখ লগা অৱস্থা। গুৱাহাটী বিশ্ববিদ্যালয়ত ফাইনেল ছেমিষ্টাৰ পৰীক্ষা চলি আছে। এই ফাইনেল ছেমিষ্টাৰ পৰীক্ষাৰ মাজত আমি দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীসকলে ৰাস্তাত আহি টায়াৰ জ্বলাই প্ৰতিবাদ কৰিব লগা হৈছে, ৰাতিলৈকে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। কিয়? কাৰণ বহুকেইটা কোৰ্চত ইমান বেছি মাচুল, সেই মাচুল তেওঁলোকে ভৰিব নোৱাৰে। যিবোৰ কোৰ্চৰ মাচুল অন্য বিশ্ববিদ্যালয়ত যথেষ্ট কম, আমাৰ ওচৰত কাগজ আছে য'ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মাচুল 7,000 পৰা 8,000 টকা, তেনে কোৰ্চত ইয়াত 14,000, 14,500 পৰা 16,500 টকা, কোনোবা কোৰ্চত 30,000 টকা, কোনোবা কোৰ্চত 55,000 টকা, এনেধৰণৰ আচলতে কোৰ্চৰ মাচুল দিবলগীয়া তেওঁলোকে হৈছে। আৰু তাতোতকৈ দুখজনক কথাটো আমি যিটো দেখিলোঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্বয়ং ৰেজিষ্ট্ৰাৰ অধ্যাপক ডক্টৰ উৎপল শৰ্মা, তেখেত নিজেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ। তেখেত কোনো বিৰোধী দলৰ নেতা নহয়, তেখেত কোনো সংগঠনৰ লগত জড়িত ব্যক্তি নহয়, এটা ব্যৱস্থাৰ লগত জড়িত বিশ্ববিদ্যালয়খনৰ ৰেজিষ্ট্ৰাৰজনে যেতিয়া এই প্ৰটেষ্টৰ বিৰুদ্ধে, ছাত্ৰ ছাত্ৰীৰ অভিযোগৰ বিৰুদ্ধে তেখেতে প্ৰত্যুত্তৰ দিবলৈ গৈছে, তাত তেখেতে কিছু বিস্ফোৰক তথ্য দাঙি ধৰিছে। আৰু যি বিস্ফোৰক তথ্য তেখেতে দাঙি ধৰিছে, এয়া অসমৰ সকলো ৰাইজৰ বাবে অত্যন্ত লজ্জাজনক, অসমৰ সমগ্ৰ শিক্ষা ব্যৱস্থাৰ বাবে এয়া অতি ভয়ংকৰ। আৰু এই কথাবোৰে অসমৰ চৰকাৰৰ শিক্ষা বিৰোধী মনোভাৱ স্পষ্ট ৰূপত প্ৰমাণ কৰিছে। তেখেতে স্বীকাৰ কৰি কৈছে যে গুৱাহাটী বিশ্ববিদ্যালয় বৰ্তমান অৱস্থাত 80 পৰা 90 কোটি টকা ঘাটিত চলি আছে। এজন বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰৰ ভাষ্য এয়া। তেখেতে কৈছে যে বিশ্ববিদ্যালয়খন আচলতে 2023 চনত হিমন্ত বিশ্ব শৰ্মাদেৱে যি FYIMP 5 year ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম উদ্বোধন কৰিছিল, সেই তাক বলবৎ কৰিবলৈ চৰকাৰে এটা টকাও অতিৰিক্ত অনুদান দিয়া নাই।
এয়া ৰেজিষ্টাৰে কোৱা কথা আমি একে সময়তে বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ মহোদয়ৰো এটা ভিডিঅ' দেখিছোঁ সংবাদ মাধ্যমৰ আগত তেখেতে ছাত্ৰ ছাত্ৰীক বুজোৱাৰ সময়ত য'ত এইখিনি কথা স্পষ্ট হৈছে যে আনকি উৎপল শৰ্মা দেৱৰ কথাটো স্পষ্ট হৈছে যে কোনো NEPৰ এই বলবৎ কৰিবৰ কাৰণে চৰকাৰে বিশ্ববিদ্যালয়ত এক পইচাও অতিৰিক্ত অনুদান দিয়া নাছিল কোনো স্থায়ী শিক্ষক নিযুক্তি দিয়া নাছিল তাৰ বাবে যি পৰ্যাপ্ত আন্তঃগাঁথনি লাগে তেনে কোনো পৰ্যাপ্ত আন্তঃগাঁথনি নাছিল আনকি ৰেজিষ্টাৰ মহোদয়ৰ ভাষ্য বা বিশ্ববিদ্যালয়ৰ আচলতে উপাচাৰ্য মহোদয়ৰ ভাষ্যৰ পৰাও যদি আমি চাওঁ আমি জানিবলৈ পাইছোঁ সংবাদ মাধ্যমতো ইতিমধ্যে বাতৰি প্ৰকাশ হৈছে যে পুৰণা ছাত্ৰবাসকে তেওঁলোকে ক্লাছৰুমলৈ সলনি কৰিবলগীয়া হৈছিল নহয় জানো এতিয়াও বেলেগ ৰুমৰ ব্যৱস্থা মেৰামতি চলি আছে প্ৰস্তুতিকৰণ চলি আছে গতিকে তাৰ বাবে NEPৰ প্ৰগ্ৰেমসমূহ সেইবাবে বিশ্ববিদ্যালয়খনে সেলফ ফাইনেন্সিং মোডত আৰম্ভ কৰিব লগা হৈছিল সেলফ ফাইনেন্সিং মোডত আৰম্ভ কৰোঁতে ঠিকই আছিল কিন্তু এতিয়া য'ত নেকি অন্যান্য বিশ্ববিদ্যালয়ত একেটা কোৰ্চৰ দাম বহুত কম অন্যান্য কলেজত একে ধৰণৰ ডিগ্ৰী কোৰ্চৰ ক্ষেত্ৰত মাচুল বহুত কম একেখিনি কোৰ্চ পঢ়িবৰ কাৰণে যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে দেখিছে যে দুগুণ চাৰিগুণ বেছি মাচুল দিব লগা হৈছে তেওঁলোক প্ৰতিবাদ মুখৰ হ'বলৈ বাধ্য হৈছে কাৰণ যদি প্ৰতিবাদেই নকৰে 55,000 টকা 30,000 টকা বা 14 পৰা 16,000 টকা প্ৰতি ছমাহত দি কেনেদৰে আচলতে দুখীয়া ল'ৰা ছোৱালীৰ সপোনবোৰ কি হ'ব কোনে শিক্ষা গ্ৰহণ কৰিব পাৰিব NEP সেলফ ফাইনেন্সিং মোডত কিয় কৰিব লগা হ'ল কাৰণ যেহেতু চৰকাৰী কোনো অতিৰিক্ত সাহায্য নাছিল চৰকাৰী কোনো পৰিকল্পনা নাছিল গতিকে বিশ্ববিদ্যালয় সিদ্ধান্ত ল'ব লগা হ'ল বা এতিয়াও হেদৰি চলাই থাকিব লগা হৈছে যে ছাত্ৰ ছাত্ৰীৰ যি মাচুল সেই মাচুলৰ পৰা অহা ধনেৰে অস্থায়ী শিক্ষকৰ বেতন দিব লাগিব কাৰণ নতুনকৈতো এপইণ্টমেণ্ট হোৱা নাছিল 5 ইয়াৰ্ছ এটা কোৰ্চ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ কোৰ্চ ভৰোৱা হৈছে ধৰি লওক আপুনি আগতে মাষ্টাৰ্ছৰ 2 ইয়াৰ্ছ কোৰ্চ এটা চলি আছিল একেটা ডিপাৰ্টমেণ্টতে আৰু 5 বছৰৰ পাঠ্যক্ৰম এটা এক্সট্ৰাকৈ সংলগ্ন হ'ল এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত 45টা বিভাগত নতুনকৈ 3,000 ছাত্ৰ ছাত্ৰী এই কোৰ্চটোত আছে মানে এখন কলেজত যিমান ছাত্ৰ ছাত্ৰী থাকে এই কোৰ্চটোৰ কাৰণে সিমান 3,000 ছাত্ৰ ছাত্ৰী গুৱাহাটী বিশ্ববিদ্যালয়ত নতুনকৈ সংলগ্ন হ'ল এই নতুনকৈ সংলগ্ন হোৱা 3,000 ছাত্ৰ ছাত্ৰী 45টা বিভাগৰ বাবে নতুন ডিপাৰ্টমেণ্টৰ প্ৰয়োজন আছিল জানো নতুন বিল্ডিঙৰ প্ৰয়োজন আছিল নতুন শিক্ষকৰ প্ৰয়োজন আছিল এখন কলেজত 5 বছৰীয়া এটা পাঠ্যক্ৰম চলাই নিবৰ বাবে যিদৰে শিক্ষকৰ প্ৰয়োজন হ'ব সেই শিক্ষকৰ প্ৰয়োজন আছিল যিদৰে বিল্ডিঙৰ স্মাৰ্ট ক্লাছৰুমৰ প্ৰয়োজন হ'ব সকলোখিনি আজি মই কেমেষ্ট্ৰিত সহকাৰী অধ্যাপিকাৰ চাকৰি কৰি ৰিজাইন দি আহিছোঁ আমাৰ দৰে ফিজিক্সত আমি এওঁৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ আমাৰ দৰে ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি যোনখিনি ছাবজেক্ট আছে বহুতকেইটা ছাবজেক্টত লেবৰেটৰীৰ প্ৰয়োজন হয় নহয় জানো গতিকে এই লেবৰেটৰীৰ বাবে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব ইকুইপমেণ্ট লাগিব এই বস্তুবোৰৰ কোনো পৰিকল্পনা নথকাকৈ তাৎক্ষণিকভাৱে কেৱল ধমকিৰ জৰিয়তে কোৰ্চটো ষ্টাৰ্ট কৰি দিলে আৰু সেই কোৰ্চটো চলাবৰ বাবে বিশ্ববিদ্যালয় উপায়বিহীন হৈ 150 জন শিক্ষণ সহযোগী মানে কণ্ট্ৰেকচুৱেল বেচিছত যিসকলক তেওঁলোকে ল'ব লাগে যিহেতু পাৰ্মানেণ্ট বা আচলতে এছিষ্টেণ্ট প্ৰফেচাৰৰ এপইণ্টমেণ্ট নাছিল গতিকে 150 জন শিক্ষণ সহযোগীক মাহে 25,000 টকা নিযুক্তি দি 40 জন অতিথি শিক্ষক এক্সট্ৰাকৈ আচলতে ভিজিটিং প্ৰফেচাৰ আৰু লগতে কেইজনমান ভিজিটিং প্ৰফেচাৰ ইনক্লুড কৰি তেওঁলোকে এই 3,000 ছাত্ৰ ছাত্ৰী 45টা ডিপাৰ্টমেণ্টত ক্লাছবোৰ কৰি আছে এই যিসকলে ক্লাছ কৰি আছে শিক্ষণ সহযোগী বা ভিজিটিং ফেকাল্টি যিসকল আছে এওঁলোকৰ যোনটো খৰচ এই 25,000 টকাকৈ যিটো খৰচ দিছে এই খৰচটো ক'ৰ পৰা হৈছে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাচুলৰ পৰা তেওঁলোকে উদ্ধাৰ কৰিবলৈ যত্ন কৰি আছে যাৰ বাবে আচলতে ফিজবোৰ যথেষ্ট বিশ্ববিদ্যালয় বহাইছে শেহতীয়াকৈ যিটো ৰেজিষ্টাৰ মহোদয়ৰ প্ৰেছ মিট বা ভাইচ চেঞ্চেলৰ মহোদয়ৰ কথাত আমি দেখিছোঁ যে তেওঁলোকে কৈছে যে যিসকল এলিজিবল কেণ্ডিডেট হয় তেওঁলোকৰ আমি ফি ৱেভাৰ আঁচনি তেওঁলোকক দিবলৈ চেষ্টা কৰিম যাৰ ৰেচন কাৰ্ড আছে BPL যিসকল হয় যি যোগ্য হয় কিন্তু লগতে এইটো কথাও কৈছে যে এই কামটো কৰিবলৈ যাওঁতে তেওঁলোক যথেষ্ট বিপদত পৰিব কাৰণ মই ইতিমধ্যে কৈছোঁ যে 80 পৰা 90 কোটি টকা ঘাটিতে বিশ্ববিদ্যালয় চলি আছে যিটো যথেষ্ট আচলতে মাৰাত্মক কথা তাৰোপৰি অসম চৰকাৰে আচলতে 2025 বৰ্ষত 5 বছৰৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ে 250 কোটি টকা এটা ঘোষণা কৰিছিল ঘোষণাহে হ'ল এই 250
কোটি টকা 2025 চনত ঘোষণা কৰা টকাটো আজিলৈকে আমি জানিবলৈ পোৱা মতে ৰেজিষ্ট্ৰাৰ মহোদয়ৰ ভাষ্য অনুসৰি 1 পইচাও চৰকাৰে মুকলি কৰি দিয়া নাই কিয় দিয়া নাই এই উত্তৰটো আমি মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা বিচাৰিছোঁ তাৰ আগতো আসলতে 19-20 বৰ্ষত মাত্ৰ 120 কোটি টকাৰ মেইনটেনেন্স গ্ৰান্ট 21-22 বৰ্ষ কোভিড কালতো অপৰ্যাপ্ত গ্ৰান্ট দিয়া হৈছিল 22-23 বৰ্ষত 25 কোটি টকাৰ বিশেষ ষ্টাৰ্টআপ গ্ৰান্ট তাৰ পাছতে 23-24 আৰু 24-25 বৰ্ষতো ৰেগুলাৰ মেইনটেনেন্স গ্ৰান্টবিলাক বিলম্বিত হৈছিল আৰু অপৰ্যাপ্ত আছিল আজি এই হাহাকাৰ অৱস্থা য'ত আসলতে বিশ্ববিদ্যালয়খনৰ কোৰ্ছে বন্ধ হ'বৰ উপক্ৰম হৈছে এই সময়ছোৱাটো 250 কোটি টকাৰ ঘোষণাটো মাত্ৰ ঘোষণাতেই সীমাবদ্ধ হৈ আছে মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেই 2025ৰ পৰা এতিয়ালৈকে এই ঘোষণা কৰা টকাটোৰ 1 পইচাও কিয় মুকলি কৰি দিয়া নাই তাৰ উত্তৰটো আমি স্পষ্ট ৰূপত জানিবলৈ বিচাৰিছোঁ কাৰণ এই কথাবোৰে অসম চৰকাৰৰ বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষা ব্যৱস্থাটোৰ প্ৰতি কৰা চূড়ান্ত অৱহেলা চূড়ান্ত অপমানকে সূচাইছে মুখ চুপতি বিধানসভাত আমি বহুত দেখিলোঁ বিধানসভাত আমি বহুত আলোচনা দেখিলোঁ বেডৰুমৰ চৰ্চা দেখিলোঁ কিন্তু কোনে বিয়া পাতিব লাগে নালাগে এইবোৰৰ চৰ্চাও দেখিলোঁ বিধানসভাত আমি ব্যক্তিগত চূড়ান্ত তৰল নিকৃষ্ট আক্ৰমণ দেখিলোঁ কিন্তু এই বিধানসভা য'ত আসলতে কোনো বিধায়কে মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণৰ মাজত মহিলা এগৰাকীৰ সম্পৰ্কত কৰা মন্তব্যত প্ৰশ্ন কৰোঁতে যদি কয় যে বিধায়ক আমাৰ জনপ্ৰতিনিধিয়ে ঐ মিয়াৰ দালাল এনেধৰণৰ শব্দ কোৱা পৰিৱেশবোৰো আমি দেখিলোঁ যিবোৰ চূড়ান্ত লজ্জাজনক নহয় জানো এনে এটা পৰিৱেশ গণতন্ত্ৰৰ বাবে লজ্জাজনক ঐ সুমা বাবা এই শব্দবোৰ কোৱা জনপ্ৰতিনিধি কেইজনে আমি তেখেতসকলৰ চেহেৰাটো জানিবলৈ বিচাৰোঁ কিন্তু তেনেধৰণৰ কথা কোৱা জনপ্ৰতিনিধি কেইজনে শিক্ষা ব্যৱস্থাটোৰ 250 টকাটো মুকলি কৰি দিয়াৰ কথাটো কিয় এবাৰো ভবা নাই ইয়াৰ উত্তৰটো আমাক লাগে কিয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ কৰাৰ সত্ত্বেও ৰেজিষ্ট্ৰাৰ মহোদয়ে 80 পৰা 90 কোটি টকা ঘাটিত চলি আছো বুলি কোৱা সত্ত্বেও কিয় এই কথাটো চৰকাৰৰ কোনো বিষয়াই গুৰুত্ব প্ৰদান কৰা নাই কিয় এতিয়ালৈকে এই বিষয়টোক লৈ আলোচনা হোৱা নাই গ্ৰান্ট কিয় মুকলি হোৱা নাই ইয়াৰ উত্তৰটো আমাক লাগে কেৱল এয়াই নহয় আসলতে সম্পূৰ্ণ NEP 2020 যেতিয়া বাস্তৱায়িত কৰিবলৈ চেষ্টা কৰা হৈছিল এয়া প্ৰকৃতাৰ্থত শিক্ষা ব্যৱস্থাক আগবঢ়াই লৈ যোৱাৰ আসলতে প্লেনিং নহয় এয়া ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আৰ্থিক বোজা চপোৱাৰ চক্ৰান্তহে চৰকাৰে NEP বলবৎ কৰিবলৈ ক'লে কলেজসমূহতো ক'লে কিন্তু ধন শিক্ষক আৰু আন্তঃগাঁথনি ক'তোৱে প্ৰদান নকৰিলে আমি আনহাতে অসমৰ ক্ষেত্ৰত মই নিজেই শিক্ষা বিভাগৰ লগত শিক্ষা ব্যৱস্থাটোৰ লগত জড়িত কলেজ এখনত চাকৰি কৰি আহিছোঁ নিজেই FYUGP প্ৰগ্ৰেমত ছাত্ৰ ছাত্ৰীক পঢ়াইছোঁ VSC MDC অসংখ্য কোৰ্চ মেজৰ মাইনৰ অসংখ্য আসলতে সিস্টেম নতুনকৈ অসংখ্য সিলেবাস ইন্ট্ৰোডিউস কৰা হৈছে কিন্তু এই গোটেই কাৰবাৰটো এটা বৃহৎ ব্যৰ্থতালে পৰিপূৰ্ণ হৈছে পৰিণত হৈছে কাৰণ যিদৰে পৰিকল্পনা কৰিব লাগিছিল সেই পৰিকল্পনাটো নহল মাল্টিডিসিপ্লিনাৰী কোৰ্স এটা ইন্ট্ৰোডিউস কৰি দিয়া হল ভ্যালু এডেড কোৰ্স ইন্ট্ৰোডিউস কৰি দিয়া হল কিন্তু আগৰটো সেমিষ্টাৰ চলি থাকোতে আসলতে পিছৰটো সেমিষ্টাৰৰ সিলেবাস বনিহে থাকে সেমিষ্টাৰটো ষ্টাৰ্ট হ'বৰ সময়লৈকে কলেজৰ শিক্ষকেও নাজানে সিলেবাসটো কেনেকুৱা হ'ব কেনে পৰ্যায়ত পিছৰ বেটছটো যাব যাৰ ফলত সমগ্ৰ এই যি বেটছে আসলতে আৰম্ভ কৰা হ'ল FYUGP বা আমাৰ 5 ইয়াৰ্ছ ইন্টিগ্ৰেটেড কোৰ্স তেওঁলোক গিনিপিক বেটছলে পৰিণত হ'ল তেওঁলোকৰ ওপৰত এক্সপেৰিমেন্টেশন চলি আছে NEP ভালদৰে হ'বনে নহ'ব এতিয়া কলেজসমূহতো একেটাই সিস্টেম পৰ্যাপ্ত শিক্ষক নাই স্থায়ী শিক্ষক নাই শেহতীয়াকে চৰকাৰে অস্থায়ী শিক্ষক বন্ধ ৰাখিছে কলেজসমূহে নিজে অস্থায়ী শিক্ষণ সহযোগী গেষ্ট ফেকাল্টি বা যিকোনো উপায়েৰে কোৰ্সটো কন্টিনিউ কৰিবলৈ চেষ্টা কৰি গৈছে নহলেতো চৰকাৰে ধমকি দিয়ে নহয় আজি মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাই জানো মই শিক্ষক নহয় মোক এৰুৰে কথা নকব তাৰ মানে শিক্ষকক যি কোনো ধৰণে কথা কব পাৰি আজি অধ্যাপকসকলক আঙুলি টুৱাই মুখ্যমন্ত্ৰীক কথা কব নোৱাৰি কিন্তু একেজন মুখ্যমন্ত্ৰী মহোদয়ে অধ্যাপকসকলক শিক্ষকসকলক প্ৰিন্সিপালসকলক আঙুলি টুৱাই চূড়ান্ত ৰূপত কেমেৰাৰ আগত অপমান কৰা আমি দেখিছো গতিকে এই চূড়ান্ত অপমান আৰু বেয়া ব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কলেজসমূহ বাধ্য বিশ্ববিদ্যালয় বাধ্য যে জোৰা তাপলি মাৰি তেওঁলোকে ক্লাছবোৰ যাতে চলাই যাব লাগিব কাৰণ নহলেতো খুদাই নেৰিব তেওঁলোকক মিটিং এখন পাতি ধমকি দিব কিন্তু আন্তঃগাঁথনি নোহোৱাকৈ পৰ্যাপ্ত পুঁজি নোহোৱাকৈ কেৱল ধমকি কেৱল দাদাগিৰিত শিক্ষা ব্যৱস্থা চলেনে উচ্চ শিক্ষা ব্যৱস্থা চলেনে আজি
অসম কলেজ অধ্যক্ষ সন্থায়ো অভিযোগ কৰিছে যে এফিলিয়েশ্যন আৰু পাৰ্মিশ্যন ফিজ 4 গুণৰ পৰা 6 গুণলৈকে বৃদ্ধি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেজিষ্ট্ৰাৰ মহোদয়ে অৱশ্যে এই অভিযোগক প্ৰত্যাখ্যান কৰিছে, কিন্তু অভিযোগ আহিছে যেতিয়া নিশ্চয় ক'ৰবাত কিবা এটা থাকি গৈছে, যিটোৰ বিষয়ে সম্পূৰ্ণৰূপে কথাবোৰ ক্লিয়াৰ হোৱাটো আমি দৰকাৰী, কাৰণ প্ৰিন্সিপাল এছ'চিয়েশ্যন প্ৰিন্সিপাল অধ্যক্ষ মহোদয়সকলে এই কথাত অভিযোগ আনিছে। কিন্তু একে সময়তে চাব লাগিব যে পাৰ্মিশ্যন ফিজ বা এফিলিয়েশ্যন ফিজ, আনকি এফিলিয়েশ্যন যদি অঁতৰাই বেলেগ এখন বিশ্ববিদ্যালয়লৈও লৈ যাব বিচাৰে কলেজসমূহে, তেতিয়াও আচলতে ধন পৰিশোধ কৰিব লাগে, মাচুল। এই এফিলিয়েশ্যন বা পাৰ্মিশ্যন ফিজ কিয় বঢ়াবলৈ বাধ্য হৈছে বিশ্ববিদ্যালয়? কাৰণ তেওঁলোকৰ কোৰ্চসমূহ চলাই নিবলৈ পৰ্যাপ্ত সুবিধা, পৰ্যাপ্ত সহায় চৰকাৰে কৰা নাই। অন্যহাতে আমি কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো যদি চাওঁ, কেন্দ্ৰীয় চৰকাৰেও বিশ্ববিদ্যালয়সমূহক চূড়ান্ত ৰূপত অৱহেলা কৰি আহিছে। UGCৰ বাজেট ক্ৰমাগতভাৱে হ্ৰাস হৈ আহিছে। 14-15 বৰ্ষত 8,906 কোটি টকা, 15-16 বছৰত প্ৰায় 7,000 পৰা 8,000 কোটি টকা, 16-17 বছৰ আৰু 18-19-20 4,500 পৰা 6,500 কোটি টকা এইদৰে গৈ আছিল। কিন্তু লাহে লাহে এতিয়া কমি আহিছে। 2025-26 বৰ্ষত 3,335.9 কোটি টকা, 24-25 বৰ্ষত মাত্ৰ 2,500 পৰা 2,900 কোটি টকা, 26-27 বৰ্ষত 3,709 কোটি টকা। তাৰমানে 14-15 যোনটো গ্ৰাণ্ট 8,906 কোটি আছিল, আজি আহি 24-25ত 2,500 কোটিলৈ গুচি আহিল। আজি 26-27ত 3,709 কোটিলৈ গুচি আহিল। আমি যদি পাৰ্চেণ্টেজৰ হিচাপত চাওঁ, প্ৰায় 60%, 14 চনৰ পৰা এতিয়ালৈকে এই বছৰলৈকে 60% হ্ৰাস কৰি দিয়া হ'ল UGCৰ যোনটো ইউনিভাৰ্চিটিৰ প্ৰতি ফাণ্ড আহিব লাগে, টেকনিকেল এডুকেশ্যন নহয়, যোনটো আমাৰ নৰ্মেল এডুকেশ্যন ফাণ্ড তেওঁলোকে বিশ্ববিদ্যালয়সমূহক দিব লাগে। এই হ্ৰাসৰ প্ৰকৃত ৰহস্যটো আচলতে আমি যদি জানিব বিচাৰোঁ, তেতিয়াহ'লে আমি বুজি পাম বাকী কথাখিনি আলোচনা কৰিলে। 2006 চনত 17 চনত ভাৰত চৰকাৰে কি কৰিলে, হেফা হায়াৰ এডুকেশ্যন ফাইনেন্সিং এজেঞ্চি নামৰ এটা এজেঞ্চি সৃষ্টি কৰিলে। এই সৃষ্টিটোত কেন্দ্ৰ চৰকাৰৰ অংশীদাৰিত্ব আছে 90.91%, কানাড়া বেংকৰ আছে 9.09%। আৰু কি হৈছে জানেনে, যিটো গ্ৰাণ্ট গভৰ্ণমেণ্টে বিশ্ববিদ্যালয়সমূহক দিব লাগিছিল, এই এজেঞ্চিটো মানে ফাইনেন্স এজেঞ্চিটোৱে এতিয়া কি কৰে, বিশ্ববিদ্যালয়ৰ গ্ৰাণ্ট নহয়, লোন দিয়ে, ঋণ দিয়ে। ঋণ কি হ'ব, সুদসহ বিশ্ববিদ্যালয় পৰিশোধ কৰিব লাগিব। তাৰমানে চৰকাৰী টকা যদি গ্ৰাণ্ট হিচাপে দিলেহেঁতেন, সেইটো বিশ্ববিদ্যালয় নিজৰ টকা হ'লহেঁতেন। এতিয়া কি হৈছে, এইটো ঋণ হিচাপে দিয়ে। বিশ্ববিদ্যালয়খন বিজনেছ এজেঞ্চি নেকি কওকচোন? কোনোবা বিজনেছ কৰা কোম্পানী নেকি? নহয়তো, বিশ্ববিদ্যালয় এখন ৰাজহুৱা সংস্থা, চৰকাৰী বিশ্ববিদ্যালয় কয়। আজি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি ডন বস্কৰ কথা যদি আমি পাতোঁ, USTMৰ কথা পাতোঁ, প্ৰাইভেট ইউনিভাৰ্চিটি। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়, আজি গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ অসম চৰকাৰৰ অধীনস্থ ষ্টেট ইউনিভাৰ্চিটি। আজি ইউনিভাৰ্চিটি এখনক যদি চৰকাৰে পইচাটো আচলতে গ্ৰাণ্ট হিচাপে নিদি ঋণ হিচাপে দিয়ে, বিশ্ববিদ্যালয় সেইখনটো সুতে মূলে মাৰিব পাৰিব লাগিব। সুতে মূলে মাৰিবলৈ উপাৰ্জনটো বিশ্ববিদ্যালয় ক'ৰ পৰা হ'ব? ব্যৱসায়টো কৰা নাই বিশ্ববিদ্যালয়, কৰিছে নেকি? ছাত্ৰ ছাত্ৰীক পঢ়াব। গতিকে সুত মাৰিবলৈ বিশ্ববিদ্যালয় কি কৰিব লগা হৈছে, উপায়বিহীন হৈ ছাত্ৰ ছাত্ৰীৰ মাচুল হ্ৰাস বেছি কৰিব লগা হৈছে। উপায়বিহীন হৈ ছাত্ৰ ছাত্ৰীৰ মাচুল আচলতে বহু গুণে বৃদ্ধি কৰিব লগা হৈছে। মাধমাৰটো কাৰ পৰিছে? ছাত্ৰ ছাত্ৰীৰ মূৰত পৰিছে। গতিকে বিশ্ববিদ্যালয়সমূহক সম্পূৰ্ণৰূপে ধ্বংসমুখী কৰিবলৈ খোজা হৈছে। NEPৰ জৰিয়তে কলেজসমূহক সম্পূৰ্ণৰূপে ধ্বংসমুখী কৰিবলৈ খোজা হৈছে। আৰু এই গোটেই ছিষ্টেমটো প্ৰাইভেটাইজেশ্যনৰ দিশে লৈ গৈছে। আজি হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নীৰ আছে নাই বিদ্যা ইণ্টাৰনেশ্যনেল স্কুল, তাততো সকলো সুবিধা আছে, নাই জানো? তাত কোনে পঢ়িব পাৰিব? আমাৰ ল'ৰা ছোৱালী, আপোনালোকৰ ল'ৰা ছোৱালী পঢ়িব পাৰিবনে? নোৱাৰে। আমাৰ ল'ৰা ছোৱালীয়ে, সাধাৰণ খাটি খোৱা জনতাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ সদায় চৰকাৰী বিশ্ববিদ্যালয়, চৰকাৰী কলেজসমূহ, চৰকাৰী শিক্ষানুষ্ঠানলৈ যাব লাগিব। নহ'লে নেতা মন্ত্ৰী, কোটিটকীয়া মানুহৰ ব্যৱসায়ীৰ পুত্ৰ সন্তানে গৈ পঢ়িব পাৰিব বিদ্যা ইণ্টাৰনেশ্যনেলত? গতিকে যিসকল সাধাৰণ, তেওঁলোকৰো যদি কোৰ্চ ফিজটো মাহেকত আচলতে 6 মাহত 55,000 হয়, 6 মাহত 30,000 হয়, তেতিয়া আমাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে বছৰত 55,000 মানে বছৰত লাখ টকাৰ ওপৰত পাৰিবনে? তাৰ ওপৰত হোষ্টেল ফিজ থাকিব, মেছ ডিউজ থাকিব, দৈনিক চলা খৰচৰ ফিজ থাকিব, তাৰ ওপৰত ফৰ্ম ফিল আপৰ ফিজ এক্সট্ৰা থাকিবই। এইটো অকল এডমিশ্যনৰ কাৰণে 6 মাহৰ ফিজ। গতিকে এইদৰে আচলতে কিমান দিনলৈকে শিক্ষা ব্যৱস্থাটো চলিব? আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ভাইচ চেঞ্চেলৰ মহোদয়ৰ কথা, ৰেজিষ্ট্ৰাৰ মহোদয়ৰ কথাৰ পৰাই আমি দেখিবলৈ পাইছোঁ যে আমি
তেওঁলোকে শিক্ষা ব্যৱস্থাটো সম্পূৰ্ণৰূপে বিপদত পৰি তেওঁলোকে হতাশ হৈ গৈছে, কোৰ্চ বন্ধ কৰিবৰ উপক্ৰম হৈছে আৰু তেওঁলোকেও চৰকাৰৰ পৰা সহায় বিচাৰিছে, কিন্তু চৰকাৰে এতিয়ালৈকে কথাটোত গুৰুত্ব দিয়া যেন আমি দেখা নাই। আমি কেইটামান স্পষ্টকৈ দাবী কৰিব বিচাৰোঁ, স্পষ্ট দাবী আৰু স্পষ্ট কেইটামান প্ৰশ্ন। আমাৰ প্ৰশ্নকেইটা হ'ল 80-90 কোটি টকাৰ ঘাটিৰ কথা ৰেজিষ্টাৰে কোৱাৰ পাছতো চৰকাৰে কিয় নিমাতে আছে, চৰকাৰে কিয় এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই? 250 কোটি টকাৰ যি ঘোষণা হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছিল 2025 চনত, সেয়া কিয় কাগজতে সীমাবদ্ধ হৈ আছে? তৃতীয় প্ৰশ্ন, NEP বাস্তৱায়িত কৰাৰ নামত চৰকাৰে কিয় কোনো স্থায়ী শিক্ষক নিযুক্তি এতিয়ালৈকে দিয়া নাই বা এই ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা কি? NEP বাস্তৱায়িত কৰাৰ নামত ছাত্ৰ ছাত্ৰী আৰু কলেজসমূহক ব্যৱসায়ৰ সামগ্ৰীৰ দৰে কিয় ব্যৱহাৰ কৰা হৈছে? NEP বাস্তৱায়িত কৰাৰ নামত পৰ্যাপ্ত আন্তঃগাঁথনি, পৰ্যাপ্ত পৰিমাণৰ সাহায্যৰ কথাবোৰ ৰাইজৰ আগত কিদৰে কৰিব তাৰ পৰিকল্পনাৰ কথাবোৰ চৰকাৰে কেতিয়া ৰাজহুৱা কৰিব? আমাৰ অন্তিমটো প্ৰশ্ন, অসমৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় ধ্বংস কৰি নতুন নতুন বিশ্ববিদ্যালয় স্থাপন কৰি চৰকাৰে কি লাভ কৰিব বিচাৰিছে? এতিয়া শেহতীয়াকৈ চৰকাৰে ঘোষণা কৰিছে যে প্ৰত্যেকখন জিলাতে এখন বিশ্ববিদ্যালয়। খুব ভাল কথা, আমি ভাল পাওঁ। এখন বিশ্ববিদ্যালয় যদি হয় আমি নিশ্চয় এই ক্ষেত্ৰত চৰকাৰক সমৰ্থন জনাম, কিন্তু বিশ্ববিদ্যালয়সমূহ গঠন হোৱাৰ পাছত সেল্ফ ফাইনেন্সিং মোডত চলিব লাগিব নেকি? এইদৰে অত্যাধিক মাচুলেৰে চলিব লাগিব নেকি? কাৰণ বিশ্ববিদ্যালয় এটি কলেজসমূহ যে অট'নমাছ হ'ল আমাৰ শুনিবলৈ ভাল লাগে, কিন্তু অট'নমাছ যেতিয়া এখন কলেজ চৰকাৰৰ অধীনস্থ এখন কলেজক অট'নমাছ ষ্টেটাছ দিয়া হয়, তেতিয়া অট'নমাছ কলেজখনৰ ফাইনেন্সিয়েল দিশটো অট'নমাছ হৈ যায়। তাৰমানে তেওঁলোকে নিজে নিজৰ ফাইনেন্সিয়েল চিটুৱেশ্যনটো মেনেজ কৰিবলৈ বহু পৰিমাণে বাধ্য হৈ যায়। গতিকে এখন কলেজ যেতিয়া ইউনিভাৰ্চিটি কৰা হৈছে, অট'নমাছ কৰা হৈছে, এই ক্ষেত্ৰত চৰকাৰে চৰকাৰী সাহায্য, চৰকাৰী অনুদানৰ দিশটোত কি ব্যৱস্থা ল'ব? এইখিনি কথা আমাক স্পষ্টকৈ লাগে, উত্তৰ লাগে, আৰু আমি কেইটামান স্পষ্ট দাবী কৰিব বিচাৰোঁ। তৎক্ষণাত অন্তত মিনিমাম 50 কোটি টকাৰ অতিৰিক্ত মেইনটেনেন্স গ্ৰাণ্ট চৰকাৰে যাতে মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে। এইটো 250 কোটি টকাৰ যিটো ঘোষণা আছে তাৰ অতিৰিক্তভাৱে যিহেতু 80-90 কোটি টকাৰ লছত চলি আছে, তাৰ বাবে আমি এইটো দাবী কৰিছোঁ। FYIMP আৰু FYUGPৰ মাচুল যুক্তিসংগত কৰক আৰু BPL আৰু দুৰ্বল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 100% ফিজ মাচুল মুকলি কৰি দিয়ে, যাতে মুক্তি কৰি দিয়ে, যাতে 100% ফি ৱেভাৰ তেওঁলোকে যাতে লাভ কৰে। যিসমূহ আচলতে এফিলিয়েটেড কলেজ আছে, অধিভুক্ত কলেজ আছে, তেওঁলোকৰ ওপৰত যি অত্যাধিক ফিজৰ মাচুলৰ বোজা জাপি দিয়া হৈছে, এফিলিয়েশ্যন ফিজ বা পাৰ্মিশ্যন ফিজ, এই ফিজৰ বোজা আঁতৰোৱাবলৈ চৰকাৰে ব্যৱস্থা কৰক আৰু বিশ্ববিদ্যালয়ে যাতে এই ক্ষেত্ৰত পদক্ষেপ লয়, আচলতে সেই ক্ষেত্ৰত চৰকাৰে নিজস্ব ব্যৱস্থা কৰক। আমাৰ অন্য এটা দাবী, NEP বাস্তৱায়িত কৰাৰ বাবে পৰ্যাপ্ত স্থায়ী শিক্ষক নিযুক্তি আৰু আন্তঃগাঁথনিৰ বাবে ধন আগবঢ়াওক। লগতে এই সমগ্ৰ বিষয়বস্তুটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ ওপৰত বহুকেইটা অভিযোগ আহিছে, প্ৰিন্সিপালসকলে কৈছে, ছাত্ৰ ছাত্ৰীয়ে কৈছে, আগতেও আহি আছে। গতিকে বিশ্ববিদ্যালয়ৰ বহু ক্ষেত্ৰত আৰ্থিক অনুদানৰ প্ৰসংগবোৰ আগৰ কিবা লেপছ হোৱাৰ বাবেও আচলতে কিছু ক্ষেত্ৰত থাকি গৈছে বুলিও আপত্তি আহিছে। গতিকে বিশ্ববিদ্যালয়খনৰ আৰ্থিক হিচাপ নিকাচবোৰ সম্পূৰ্ণৰূপে যাতে স্বচ্ছ হয়, সম্পূৰ্ণৰূপে নিকা হয়, তাক লৈ প্ৰয়োজনীয় তদন্ত হওক, কিন্তু চৰকাৰে এই বিষয়টোত সম্পূৰ্ণৰূপে হস্তক্ষেপ কৰি ৰাইজকো এই কথাবোৰৰ বিষয়ে অৱগত কৰক। এই চৰকাৰৰ শিক্ষা বিৰোধী নীতি আৰু অৱহেলাই কেৱল গুৱাহাটী বিশ্ববিদ্যালয় নহয়, সমগ্ৰ পৰৱৰ্তী প্ৰজন্মৰ ভৱিষ্যতটো লাহে লাহে শেষ কৰিবলৈ, ধ্বংসমুখী কৰিবলৈ আগবাঢ়িছে। যদি আমি অসমৰ সমগ্ৰ ৰাইজে, সমগ্ৰ অসমৰ দল, সংগঠন, ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত অভিভাৱকসকল সকলোকে মই অনুৰোধ কৰিছোঁ যে এই ষড়যন্ত্ৰ যদি আমি এতিয়াই বিৰোধিতা নকৰোঁ, এতিয়াই যদি বুজিবলৈ যত্ন নকৰোঁ, তেতিয়াহ'লে সাধাৰণ ঘৰৰ ল'ৰা ছোৱালীবোৰে অনাগত দিনত উচ্চ শিক্ষাৰ সপোন দেখিবই নোৱাৰিব, সপোনবোৰেই ধ্বংস হ'ব। ধনীৰ সন্তানেহে বিশ্ববিদ্যালয়
বিশ্ববিদ্যালয়লৈ যাব পাৰিব, বাহিৰত পঢ়িব পাৰিব, ইয়াত পঢ়িব পাৰিব। সাধাৰণ ঘৰৰ সন্তানবোৰ কেৱল সপোন দেখি কলিতে সপোনবোৰ মৰহাৰ ফলত তেওঁলোক হতাশাত ভুগি থাকিব লাগিব। এয়া কেৱল শিক্ষাৰ সংকট নহয়, এয়া অসমৰ ভৱিষ্যতৰ সংকট। আমি জাতীয় যুৱ বাহিনী ৰাইজৰ দলৰ তৰফৰ পৰা এতিয়াই এই মুহূৰ্তত চৰকাৰক সতৰ্ক কৰি দিব বিচাৰিছোঁ, অতি সোনকালে গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসমৰ সমগ্ৰ উচ্চ শিক্ষাৰ ব্যৱস্থাটোৰ বাবে পৰ্যাপ্ত অনুদান, স্থায়ী শিক্ষক নিযুক্তি আৰু পৰ্যাপ্ত আন্তঃগাঁথনিৰ ব্যৱস্থা কৰক। নহ'লে ইতিহাসে অসম চৰকাৰক, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক্ষমা নকৰিব। নহ'লে অসমৰ উত্তৰ প্ৰজন্মই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ক্ষমা নকৰিব। ৰাইজে কিন্তু কথাবোৰ দুদিন দেৰিকৈ হ'লেও নিশ্চয় বুজিব। আমি এই কথাখিনি সমগ্ৰ অসমৰ ৰাইজৰ, উঠি অহা প্ৰজন্মৰ, সমগ্ৰ সংবাদকৰ্মীসকলৰ, সংবাদ মাধ্যমৰ লগতে অভিভাৱক, সমগ্ৰ সচেতন মহলৰ সন্মুখত আমাৰ তৰফৰ পৰা দাঙি ধৰিছোঁ আৰু আশা কৰিছোঁ NEPৰ জৰিয়তে FYUGP আৰু FYIMP কোৰ্চকেইটাৰ জৰিয়তে যি শিক্ষা ব্যৱস্থাক ধ্বংসমুখী কৰি লৈ যোৱা হৈছে কোনো পৰিকল্পনা নথকাকৈ, এই কথাবোৰত সকলোৱে মাত মাতিব। আৰু যেতিয়ালৈকে এই কথাবোৰ সম্পূৰ্ণৰূপে পৰিকল্পিত নহয়, হিমন্ত বিশ্ব শৰ্মাদেৱে হিতাধিকাৰী আঁচনিত যিদৰে গুৰুত্ব দিয়ে সেইদৰে শিক্ষা ব্যৱস্থাটোকো যদি গুৰুত্ব দি আগ নাবাঢ়ে, তেতিয়ালৈকে তেওঁ এনেধৰণৰ কামবোৰ কৰিবলৈ বাধ্য নোহোৱালৈকে যাতে সকলোৱে সাজোৰে মাত মাতে, তাৰ বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ। চাওক, চৰকাৰী আঁচনি যেতিয়া থাকে, চৰকাৰী আঁচনি আজি আমি একেটা সময়তে, আপুনি বিনামূলীয়া শিক্ষাৰ কথা কৈছে নহয়, বিনামূলীয়া শিক্ষাৰ যিদৰে এডভাৰটাইজমেণ্ট হৈছে বা NEPৰ যিদৰে এডভাৰটাইজমেণ্ট হৈছে, সেইদৰে প্ৰেক্টিকেল ফিল্ডত কথাবোৰ নহয়। আজি প্ৰাথমিক শিক্ষাৰ প্ৰসংগটোতে মই কওঁ, প্ৰাথমিক শিক্ষাৰ বিদ্যালয়ত শিক্ষকে পঢ়াবলৈ সময়ে নাপায়। কিমানটা উৎসৱ পাতিব লাগে, আঁচনিৰ কাম কৰিব লাগে। প্ৰাথমিক শিক্ষক সন্মিলনী এই সম্পৰ্কত প্ৰেছমিট দিছে, বাৰে বাৰে অনুৰোধ কৰিছে যে শিক্ষকক শিক্ষাদান কৰিবলৈ সুযোগ দিয়ক। আজি বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীক গ'লেই যেনিবা বৰ্ডকেইখনে পঢ়াব পাৰিবনে? পঢ়াবলৈ শিক্ষক থাকিব লাগিব। শিক্ষকে যদি BLOৰ কাম কৰে, শিক্ষকে যদি PMO আৱাস যোজনাৰ কাম কৰি ঘৰৰ হিচাপ কৰে, তেতিয়াহ'লে বিদ্যালয়ৰ ভিতৰত কোনে পাঠদান কৰিব? আজি পৰ্যাপ্ত শিক্ষকৰ অভাৱ। আজি যিদৰে আঁচনিৰ কথা কৈছে, কিন্তু সেই আঁচনিয়ে ছাত্ৰ ছাত্ৰীক নি শিক্ষা ব্যৱস্থাৰ লগত জড়িত তেতিয়াহে কৰিব পাৰিব। ফ্ৰী এডুকেশ্যনে মাক দেউতাকে ফ্ৰী এডুকেশ্যন পালে সন্তানক তেতিয়াহে স্কুলখনলৈ পঠাব, যেতিয়া মাক দেউতাক নিশ্চিত থাকিব যে মোৰ ল'ৰা ছোৱালীয়ে ভাল শিক্ষা পাইছে। যেতিয়া মাক দেউতাকে দেখিব যে শিক্ষকেতো উৎসৱেই পাতি থাকিব লাগে, শিক্ষকেতো মোবাইলত নেটৱৰ্কেই নাপায়, আমাৰ গাঁওবিলাকত ফটোৱে মাৰি থাকিব লাগে, যেতিয়া মাক দেউতাকে দেখিব যে শিক্ষকেতো আঁচনিৰ কাম কৰি থাকিব লাগে, তেতিয়া আপুনিয়ে বা যিকোনো সচেতন মানুহে নিজৰ সন্তানক ফ্ৰীত পালেও সেয়া শিক্ষা ল'বলৈ দিবনে? দুপইচা কমকৈ খাই হ'লেও, দুপইচা কষ্ট কৰি বেছিকৈ কৰি হ'লেও প্ৰাইভেটত দিব। তাৰমানে কি কৰা হৈছে, এফালে এডভাৰটাইজমেণ্টটো ঠিকেই কৰা হৈছে ফ্ৰী এডুকেশ্যনৰ, কিন্তু আনফালে সম্পূৰ্ণৰূপে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰি শিক্ষকসকলক শিক্ষাদানৰ পৰিৱৰ্তে অন্যান্য কামত নিযুক্ত কৰি যাতে অভিভাৱকসকল প্ৰাইভেটত দিয়ে, যাতে বন্দা ইণ্টাৰনেশ্যনেল স্কুলৰ দৰে প্ৰাইভেট প্ৰায়সকল আচলতে পলিটিকেল লিডাৰৰ প্ৰাইভেট কোনো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত তেওঁলোকৰ জড়িত থাকে নহয় জানো, তেওঁলোকৰ নিজৰ শ্বেয়াৰ থাকে। গতিকে যাতে প্ৰাইভেটলৈ পঠিয়াবলৈ মাক দেউতাক বাধ্য, তাৰ বাবে তেওঁলোকে কাম কাজবোৰ কৰি আছে। দুখীয়া যিসকলৰ উপাৰ্জন আচলতে কম, যিসকল শ্ৰমিক আছে, কৃষক আছে, যাৰ বাবে দৈনিক উপাৰ্জনটো কম, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক পঠিয়াব। কিন্তু সেইবাবে আচলতে এটা বয়সৰ পাছত শিক্ষাদানৰ কোনো, তেওঁলোকে শিক্ষাটো লৈও জীৱনত যিদৰে আশা কৰে সেইদৰে আগবাঢ়ি যাব নোৱাৰে, কাৰণ শিক্ষা গ্ৰহণ কৰাৰ সুযোগটোৱে বিদ্যালয়ৰ ভিতৰত নাপায়। আন্তঃগাঁথনি মই কালি এটা ভিডিঅ' দেখাইছোঁ আপোনালোকক, নকছাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মৰিয়নি সমষ্টিৰ বিল্ডিংটো 9 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিছিল, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া থাকোঁতে, ৰণোজ পেগু ডাঙৰীয়া থাকোঁতে। সেই মডেল আচলতে বিদ্যালয়ৰ ফটো দেখুৱাই কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰামত দি যথেষ্ট বাহ লৈছিল ইলেকশ্যনৰ আগত। মডেল সকলোৱে ভাবিছিল বা আমাৰ গভৰ্ণমেণ্ট স্কুলবিলাকো ইমান ধুনীয়া হ'ব, আমাৰো ভাল লাগিছিল। কিন্তু এতিয়া কি দেখিলোঁ, সেই বিল্ডিংটো চিৰাল ফাট মাৰিছে। এইটো ফাটা বুলি আচলতে চিৰাল ফাট বুলি ক'ব নোৱাৰে, এইটো কলাপছ হ'বলৈ ৰৈ আছে। ভালকৈ ধুমুহা এজাক আহিলে ভাগি যাব বিল্ডিংটো। 9 ফেব্ৰুৱাৰীৰ পৰা এতিয়া কি মাহ পাইছে, মে', গম পাইছেনে? তাৰমানে 1 বছৰ বিল্ডিংটো নিঠিকিল। গতিকে আন্তঃগাঁথনি তাৰমানে এতিয়া ৰাইজে দাবী কৰিব ধৰক আকৌ বিল্ডিংটো বনাওক, তাৰ নামত নতুনকৈ টকা চেংচন হ'ব। যিজন ঠিকাদাৰে বনালে তেওঁ আকৌ বনাব নেকি?
নিজৰ টকাৰেতো নবনায়, ৰাইজৰ টকা ন। সেই যিটো টকা খৰচ হ'ল বিল্ডিংটোত কাৰ টকা আছিল? ৰাইজৰ টকা। কাৰ টকা পানীত পৰিল? ৰাইজৰ টকা। গতিকে বিল্ডিং বনিছে ভিতৰত বাহিৰে ৰং চং ভিতৰে কোৱা বাতৰি। আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰটোত আপুনি যিটো কথা ক'লে, আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ফি ৱেইভাৰ আঁচনিৰ কাৰণে ৰাজপথত নামিব লগা হৈছে। যদি চৰকাৰী শিক্ষানুষ্ঠান এখনত চৰকাৰী আঁচনি নাপায় তেন্তে কেনেকৈ হ'ব? আজি প্ৰাইভেটততো তেওঁলোকে পঢ়া নাই, কলেজ এখনত যিদৰে পায় তেওঁলোকেতো ইয়াতো পাব লাগিব, নালাগিব জানো? গতিকে এই কথাবোৰ যে ক'ৰবাত আচলতে যিদৰে প্ৰচাৰটো হয়, যিদৰে তাক লৈ NEP-ক লৈ প্ৰচাৰৰ নামত বহুত টকা খৰচ কৰা হ'ল, কিন্তু NEP প্ৰচাৰত যিখিনি টকা খৰচ কৰা হ'ল সেইখিনি ইমপ্লিমেণ্টেশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ, টিচাৰ্ছ এপইণ্টমেণ্টত খৰচ কৰা নহ'ল। গতিকে এই কথাবোৰ আমি সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনাবলৈ বিচাৰিছোঁ আৰু আশা কৰিছোঁ যে সকলোৱে এই কথাবোৰ গুৰুত্ব সহকাৰে ল'ব আৰু চৰকাৰে উচ্চ শিক্ষাৰ বিষয়টো এনেদৰে আচলতে চকু মুদা কুলিৰ ভাও ধৰি যিদৰে নস্বাত কৰিব বিচাৰিছে সমগ্ৰ বিশ্ববিদ্যালয় বিষয়টো, এইটো কিন্তু অসমৰ শিক্ষাখণ্ডৰ বাবে অতি মাৰাত্মক কথা।